যিহেতু আমাৰ 17গৰাকী আমাৰ সংস্কৃতত শপত হৈছিল আৰু সংস্কৃতত শপত লোৱাৰ ফলস্বৰূপে আজি আমি সকলো ইয়াতে একত্ৰিত হ'ব পাৰিছোঁ। আমি যদি বিধায়কসকলে যদি সংস্কৃতত যদি শপত নল'লেহেঁতেন তেতিয়াহ'লে হয়তো আজি হয়তো এই অনুষ্ঠানটো বিধানসভাত নহ'লহেঁতেন। গতিকে সেইটো তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ বিধায়কসকলক। লগতে মই এটা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ হৈছে সংৰক্ষণ আৰু সংবৰ্ধন। সংবৰ্ধন মানে এক্সপানশ্যন। গতিকে এইটো যিহেতু সংস্কৃত দেৱসভা আমি সকলোৱে জানো, বিশ্বজিৎ ডাঙৰীয়াই কাহিনী কৰি থৈ গৈছে। গতিকে ইয়াক আমি আগুৱাই নিব লাগিব। আগুৱাই নিব লাগিলে সকলোৱে কিবা নহয় কিবা কৰিব লাগিব। আজি যেনেকুৱাকৈ আমাৰ সংস্কৃত ভাৰতে যে বিভিন্ন ধৰণে তেওঁলোকে সেৱা কাৰ্য অব্যাহত কৰি আছে, লাগি আছে। মই ভাবোঁ যে আমাৰ যিসকল বিধায়কসকলে যদি আগন্তুক দিনত কিছু কথা যদি আমাৰ এছেম্বলিৰ ভিতৰত সংস্কৃতত যদি কয়, তেতিয়াহ'লে আমাৰ কি হ'বগৈ, সংস্কৃতত কোৱাৰ লগে লগে তেতিয়া আমাৰ বহুতে বুজি নাপাব। বুজি নাপালে তেতিয়া হাহাকাৰ লাগিব যে সংস্কৃতত ক'লে যে কি কৰা যায় এতিয়া। আমি অট'মেটিকলি মোৰ ওচৰত আহিব গতিকে সংস্কৃতত ক'লে কোৱাৰ লগে লগে যে সংস্কৃতে জানাও আমি আনিব লাগিব, ট্ৰেন্সলেটৰ আনিব লাগিব। গতিকে তেতিয়া আল্টিমেটলি কি হ'ল, দুজন মই ট্ৰেন্সলেটৰ ইয়াতে এপইণ্টমেণ্ট দিব পাৰিম বা বিধায়কসকলে যদি সংস্কৃত যদি নকয় আমি এক্সপানশ্যন কৰিব নোৱাৰে। যেনেকুৱাকৈ আমাৰ গভৰ্ণৰ ডাঙৰীয়া যেতিয়া লাষ্ট আমাৰ এছেম্বলি আহিছিল, এছেম্বলিত আহোঁতে তেখেতে এইবাৰ ভাষণটো হিন্দীত লৈ আহিছে আৰু হিন্দীত যেতিয়া লৈ আহিলে তেতিয়া তেখেতে যেতিয়া গ'লে গৈ পেলাই হিন্দীত দিলে, যেতিয়া স্ক্ৰিপ্টটো দিয়াৰ পিছত আমাৰ সকলোৰে হাহাকাৰ লাগিলে যে আমাৰ হিন্দী জনা এছেম্বলিত কোনো মানুহে নাই। ইও তাক সোধে বা হিন্দী পিছত হিন্দীটো নাজানো কোনো ঠাই এনেকৈ ক'ব পাৰোঁ, দুই এষাৰ ক'ব পাৰোঁ, কিন্তু শুদ্ধৰ ওপৰতো হিন্দীৰ পৰা মই অসমীয়া কৰিব নোৱাৰিম, কাৰণ হিন্দী জনা এছেম্বলিত মানে এজন মানুহ নাই। আচৰিত হ'ল তেতিয়া হিন্দী জনা যদি এছেম্বলিত ইমান বছৰে যিটো নেকি আমাৰ ৰাষ্ট্ৰীয় ভাষা, এই ৰাষ্ট্ৰীয় ভাষাৰ ওপৰত এজন মানুহৰ আজিলৈ এপইণ্টমেণ্টেই নহয়। 1937 পৰা আমাৰ এছেম্বলি। আৰু তেতিয়া মইতো দেখিলোঁ যে গভৰ্ণৰ চাহাবে ভাষণ দিলে, হিন্দীত ভাষণ দিলে আৰু স্ক্ৰিপ্টটো হিন্দীত দিলে। আৰু কোনোবাই যদি আহি পেলাই যদি হিন্দীত দিয়ে তেতিয়া আমাৰ হাহাকাৰ লাগিব। তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই মানে আমাৰ জেনেৰেল পাৰ্পাছ কমিটিৰ মিটিং আমি পাতিলোঁ। আৰু জেনেৰেল পাৰ্পাছ কমিটিৰ মিটিং পাতি আমাৰ বড়ো ভাষাটো বিশ্বজিৎ ডাঙৰীয়াই আগতে ইণ্ট্ৰডিউচ কৰিছিলে, কিন্তু অফিচিয়েলি নাছিলে, আমাৰ জেনেৰেল পাৰ্পাছ কমিটিত মানে এপ্ৰুভ নাছিলে। মই সেইকাৰণে 4 তাৰিখে কি কৰিলোঁ যে জেনেৰেল পাৰ্পাছ কমিটিৰ মিটিং মাতি বড়ো ভাষাৰ লগতে মই হিন্দী ভাষাটো ইণ্ট্ৰডিউচ কৰি দিলোঁ, যে যাতে, কাৰণ হিন্দী ভাষাটো ইণ্ট্ৰডিউচ সেইকাৰণে কৰিলোঁ কিন্তু মই ট্ৰেন্সলেটৰ যদি দুটা ল'বলগীয়া হয় তেতিয়াহ'লে আল্টিমেটলিটো GPC মিটিঙত এপ্ৰুভেল থাকিব লাগিব। গতিকে তেনেকৈ অলৰেডি মই এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিলোঁ হিন্দীৰ কাৰণে। এতিয়া আমি কণ্টেক্সনত দুটা আমি ল'ম আৰু ইতিমধ্যে পষ্ট কৰিছোঁ আমি যে হিন্দীত আমাক ট্ৰেন্সলেটৰ লাগে বা লেংগুৱেজ অফিচাৰ লাগে। তেতিয়া আল্টিমেটলি যদি সংস্কৃতত যেতিয়া ভাষণ দিব আপোনালোকে, তেতিয়া আপোনালোকে সংস্কৃতত ভাষণ দিলে আমি বাধ্য হৈ যাম যে ধৰক ট্ৰেন্সলেটৰ দিব লাগে বা লেংগুৱেজ অফিচাৰ আমি দিব লাগে। গতিকে মই সেইকাৰণে বিধায়কসকলক আহ্বান জনাওঁ যে মাজে মাজে কোনোবাই বুজক নুবুজক কৈছে যে যি হওক জজ পৰে পাপ হয়, কথা নাই, প্ৰেক্টিচটো কৰি থাকিব লাগে। গতিকে সেই ঠিক তেনেকুৱাকৈ আমাৰ বিধায়কসকলেও যাতে কোনোবাই বুজক নুবুজক বেলেগ কথা লাগে, আমাক যাতে বিপাকত পেলায়, যাতে আমি ট্ৰেন্সলেটৰ যাতে আনিব পাৰোঁ তাৰ সুবিধাটো মই নিশ্চিত ৰূপত কৰিম, তেতিয়াহে এক্সপানশ্যন হ'ব। গতিকে এক্সপানশ্যনৰ স্ক'পটো মই আজি দি গ'লোঁ। এক্সপানশ্যন কৰাত তেতিয়া আমাৰ বিধায়কসকলে কেনেকৈ সহায় সহযোগ কৰিব নাজানো। মই আশা ৰাখিছোঁ যে আজিৰ এইটো আমি সুবৰ্ণ সুযোগ লৈ পেলাই যাতে আমি সংস্কৃত যাতে আমি এক্সপানশ্যন কৰিব পাৰোঁ। সংস্কৃতত যাতে এই বিধানসভাত যাতে আমি আজিৰ তাৰিখটো আমাৰ কাৰণে খুবেই ভাল, কাৰণ কিয় যে আজি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আজি জন্মদিন। আজিৰ তাৰিখতে আমি অফিচিয়েলি বড়োটো একেবাৰে পাৰ্মানেণ্টলি হৈ পৰা বড়ো যিটো লেংগুৱেজ সেইটো অনাদি অন্তকাল থাকিব। হিন্দীটো আজিৰ তাৰিখৰ পৰা ইণ্ট্ৰডিউচ হৈ গ'ল আৰু আজিৰ তাৰিখতে আমাৰ সংস্কৃত ভাৰতীৰ কাৰ্যসূচী হৈছে। আৰু সংস্কৃত ভাৰতীৰ কাৰ্যসূচীত মই কথা দিলোঁ যে আমি 2জন ট্ৰেন্সলেটৰ নিয়োগ কৰিম, আমি সংস্কৃত জনা মানুহ দুটা এপইণ্টমেণ্ট আমি কৰিম যদি আপোনালোকে সংস্কৃতত যাতে হেৰি কৰে। গতিকে মই ভাবোঁ 6 তাৰিখটো আমাৰ কাৰণে খুবেই উল্লেখযোগ্য দিন হ'ব বুলি ভাবোঁ আৰু তাৰ কাৰণে মই সংস্কৃত
অহা যিসকল মন্ত্ৰী বিধায়কসকলেতো মানে লৈছে কৈছে যে আমি যে এইটো লগে যে আমি সন্মান পাম গম পোৱা নাছিলোঁ। তো বেছি ধন্যবাদ জনাইছোঁ 30খন জিলাৰ পৰা যে আহিছে, এই যে প্ৰতিনিধিগণ যে আহিছে তাৰ কাৰণে সকলোকে মই নমস্কাৰ।